নমস্কাৰ আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বৰগীত এই বৰগীত ৰচনা কৰিছে মাধৱদেৱে আৰু মাধৱদেৱে বৰগীতটি ৰচনা কৰিছিল ব্ৰজাৱলী ভাষাত আৰু এই বৰগীতটি বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে প্ৰচাৰ কৰিছিল আৰু ভগৱান শ্ৰীকৃষ্ণক লৈ পেলাই বৰগীতটি ৰচনা কৰিছিল গতিকে আমি পোনপ্ৰথমে সেই মাধৱদেৱৰ বিষয়ে জানিব লাগিব আৰু সেই বিষয়ে আমি ইতিমধ্যে আগৰ ক্লাছত আমি আলোচনা কৰিছোঁ আৰু তাৰ পিছত আমি সেই ব্ৰজাৱলী ভাষাৰ বিষয়ে আমি জানিব লাগিব গতিকে ইতিমধ্যে আমি ব্ৰজাৱলী ভাষাৰ বিষয়ে আলোচনা কৰিছোঁ তাৰ পিছত কৈছিলোঁ আমি যে বৰগীতটি কি হয় বৰগীত কাক কোৱা হয় বহুতো লক্ষণ বৈশিষ্ট্য আছে সেই লক্ষণ বৈশিষ্ট্য নাইবা বৰগীত কাক বোলে সেই বিষয়ে আমি জানিব লাগিব সেই বিষয়ে আমি আলোচনা কৰিলোঁ ইতিমধ্যে লগতে আমি বৈষ্ণৱ ধৰ্ম আৰু ভগৱান শ্ৰীকৃষ্ণনো কোন হয় সেই বিষয়ে আমি আলোচনা কৰিছোঁ গতিকে আমি এতিয়া আলোচনা কৰিম দশম শ্ৰেণীত থকা সেই বৰগীতটিৰ মূল কথাখিনি তাত মাধৱদেৱ আচলতে আমাক কি ক'ব বিচাৰিছে আৰু এই বৰগীতটিৰ গোটেইখিনি কথা কবি মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণক কৈ আছে আৰু শ্ৰীকৃষ্ণক লৈ পেলাই এই বৰগীতটি ৰচনা কৰিছে গতিকে পোনপ্ৰথমতে এই বৰগীতটিত মাধৱদেৱে কিহেৰে আৰম্ভ কৰিছে অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক প্ৰথমতে তেওঁ কি কৈ আছে আমি চাওঁ আহা যে হৰি হেৰৰে বাপ পখিল শৰণে এই বাক্যশাৰীত মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণক হৰি বুলি কৈছে আৰু এই হৰি হে হৰি তোমাৰ শৰণত পৰিছোঁ মই তোমাৰ শৰণত পৰিছোঁ অৰ্থাৎ তোমাৰ শৰণত মই শৰণ লৈছোঁ যে হে হৰি অৰ্থাৎ শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণ মই তোমাৰ ওচৰত মই শৰণ লৈছোঁ নেৰিবা বান্ধৱ মোক জীৱনে মৰণে আৰু কবি মাধৱদেৱে কৈছে যে তুমি মোক কেতিয়াও জীৱন জীয়াই থকা আৰু পিছতো মৰাৰ পিছতো সেই মোক জীৱনে মৰণে যাতে মোক কেতিয়াও নেৰা ইয়াত আকৌ ভগৱান শ্ৰীকৃষ্ণক মাধৱদেৱে বান্ধৱ বুলি কৈছে অৰ্থাৎ প্ৰথমতে হৰি বুলি তেওঁ সম্বোধন কৰিছে তাৰপিছতে তেওঁ সেই ভগৱান শ্ৰীকৃষ্ণক হৰিক তেওঁ বান্ধৱ বুলি সম্বোধন কৰিছে তাৰ পিছৰ শাৰীত আমাক মাধৱদেৱে এই বুলি কৈছে যে সনক সনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় এই শাৰী দুটাৰ মাজেৰে কি ক'ব বিচাৰিছে যে আমাক সনক সনন্দ যোগী যাহাকো ধিয়াই অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক বহু যোগী মহাযোগী ঋষিমুনি তপস্বীসকলে তেওঁলোকে বহু যুগ যুগ ধৰি কি কৰি আছে ভগৱান শ্ৰীকৃষ্ণক দৰ্শন পাবৰ বাবে ভগৱান শ্ৰীকৃষ্ণক এবাৰ লগ পাবৰ বাবে আৰু এই যি মায়াত যে আবদ্ধ হৈ আছে তাৰ পৰা মুক্তি লাভৰ বাবে এই যোগী মহাযোগী তপস্বীসকলে যুগ যুগ ধৰি তপস্যা কৰি আছে ভগৱান শ্ৰীকৃষ্ণক ভক্তি কৰি আছে কিন্তু তেওঁলোকে যেন ধ্যান কৰিও ইমান কষ্ট কৰি ত্যাগ কৰিও তেওঁৰ সেই দৰ্শন পোৱা নাই গতিকে ঠিক তেনেকৈ সকল নিগম শাস্ত্ৰ অৰ্থাৎ পিছৰ শাৰীত আমাক কি বুলি কৈছে যে সকল নিগম শাস্ত্ৰ অৰ্থাৎ যেনেকৈ সেই ভগৱান শ্ৰীকৃষ্ণক লৈ পেলাই বহুতে বহু লিখনি লিখিছে যে ভগৱান শ্ৰীকৃষ্ণ কেনেকুৱা ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ বিষয়ে তেওঁৰ মহিমাৰ বিষয়ে লিখিছে যে যিমানবোৰ শাস্ত্ৰ আছে সেই শাস্ত্ৰৰ কথাবোৰে যেন ঢুকি নাপায় যিমানবোৰ সেই পুৰণি শাস্ত্ৰ আছে সেই নিগম শাস্ত্ৰবোৰেও যেন কাক ঢুকি নাপায় ভগৱান শ্ৰীকৃষ্ণ কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে আমি লিখি কৈ আমি শেষ কৰিব নোৱাৰোঁ তেওঁৰ মহিমা আমি কেতিয়াও ধৰিব নোৱাৰোঁ কাৰণ তেওঁৰ মহিমা অপাৰ তেওঁৰ লীলা অপাৰ আমি কেতিয়াও সেই ভগৱান শ্ৰীকৃষ্ণৰ লীলা নাইবা সেই মহিমাৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ সেইবাবে কৈছে যে সকল নিগমে যাক বিচাৰি নাপায় তাৰ পিছৰ ঠাইত কৈছে যে সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা যে যিমানবোৰ শাস্ত্ৰ নাইবা যিমানবোৰ জ্ঞানী পুৰুষ যিমানবোৰ তেওঁক ভক্তি কৰি আছে শ্ৰদ্ধা কৰি আছে তেওঁলোকে ইমান কষ্ট ত্যাগ কৰিও তেওঁৰ সীমা কেতিয়াও ধৰিব পৰা নাই ইমান যোগী মহাযোগীসকলে তেওঁৰ সীমা ধৰিব পৰা নাই তেওঁৰ আদি ক'ত আৰু তেওঁৰ অন্ত ক'ত তেওঁৰ বিষয়ে জানিব পৰা নাই গতিকে অধমে জানিব কেনে তোমাৰ মহিমা গতিকে সেই আমাৰ নিচিনা অৰ্থাৎ কবিৰ নিচিনা কবি নিজক অধম বুলি কৈছে কবিয়ে অৰ্থাৎ আমাক সকলোৱে কৈছে যে আমি সকলোৱে আমাৰ নিচিনা সাধাৰণ অধমে আমি কেনেকৈ জানিম সেই ভগৱান শ্ৰীকৃষ্ণ কিমান মহান তেওঁৰ সেই লীলা তেওঁৰ মহিমাৰ বিষয়ে আমি কেতিয়াও নাজানিম বুলি মাধৱদেৱে কৈছে তাৰ পিছৰ শাৰীত কি বুলি কৈছে আতুৰ ভৈলুহু হৰি বিষয় বিকলে
কবি কি বুলি কৈছে কবি এই যি সংসাৰ এই বিশ্ব সংসাৰখনত আতুৰ হৈ পৰিছে কিহত যি মায়াৰ বন্ধন অৰ্থাৎ যে আমি প্ৰত্যেকজন মানুহে এই পৃথিৱীখনত মায়াৰ দ্বাৰা আবদ্ধ হৈ আছো যেনেকৈ আমাৰ ঘৰত থকা সেই মা দেউতা ভাইটি ভণ্টি সকলোৰ মাজত আমি কি কৰি আছো মায়াৰ দ্বাৰা আবদ্ধ হৈ আছো কেনেকৈ আমি মা বা দেউতা নোহোৱাকৈ আমি থাকিব নোৱাৰো আৰু মা বা দেউতায়ো আমাৰ আমি নোহোৱাকৈ থাকিব নোৱাৰে কাৰণ এজনৰ মাজত আনজনৰ যি মৰম ভাল পোৱা সেইটোৱে হৈছে আমাৰ কি মায়া এই মায়াৰ দ্বাৰা আমি যেন আবদ্ধ হৈ পৰিছো আৰু আমি যেন সেইবোৰ নোহোৱাকৈ যেন থাকিব নোৱাৰো আৰু এই মায়াত আবদ্ধ হোৱাৰ বাবে আমি যেন মুক্তি লাভ কৰিব পৰা নাই অৰ্থাৎ ভগৱানক আমি এক মন এক চিত্তে আমি কি কৰিব পৰা নাই এক প্ৰাণেৰে আমি কি কৰিব পৰা নাই আমি তেওঁক ভক্তি কৰিব পৰা নাই সেইবাবে তেওঁ কৈছে যে আতুৰ ভৈলুহ হৰি বিষয় বিকলে মই আতুৰ হৈ পৰিছো যে বিষয় বিকল যিমানবোৰ সেই বিষয় বাসনা আছে মোৰ মনৰ কামনা বাসনা আজি মই এইটো কৰিম আজি মই এনেকৈ কাম কৰিম মই এইটো মই পাব বিচাৰোঁ এইবোৰ কি আমাৰ বিষয় বাসনা ঠিক তেনেকৈ মাধৱদেৱো এই বিষয় বাসনাত যেন বিষয় বাসনাত আবদ্ধ হৈ পৰিছে আৰু সেই বিষয় বাসনাত আবদ্ধ হৈ যেন আঁতৰ হৈ যোৱাৰ বাবে যেন তেওঁ কি ভগৱানক সেই একান্ত মনেৰে কি কৰিব পৰা নাই ভক্তি কৰিব পৰা নাই যাৰ ফলত কি হৈছে তেওঁ মুক্তি লাভ কৰিব পৰা নাই সেইবাবে তেওঁ কৈছে যে কৰিয় উদ্ধাৰ মোক চৰণ কমলে আৰু এই বিষয় বাসনাৰ পৰা তেওঁ যি মায়া মোহত যি আবদ্ধ হৈ পৰিছে তাৰ পৰা কি কৰিব লাগে এই ভগৱান শ্ৰীকৃষ্ণক উদ্ধাৰ কৰিবৰ বাবে কৈছে আৰু সেইবাবে কি বুলি কৈছে চৰণ কমলে মোক চৰণ কমলে আৰু সেই মই তোমাৰ ওচৰত মই শৰণ লৈছোঁ তোমাৰ ওচৰত মই তোমাৰ চৰণত মই শৰণ লৈছোঁ গতিকে তুমি মোক এই সকলো মায়া মোহৰ বিষয় বাসনাৰ পৰা মোক উদ্ধাৰ কৰা তোমাৰ চৰণ দুই মোৰ মহাধন বুলি কৈছে যে পিছৰ ঠাইত আমাক কি বুলি কৈছে তোমাৰ চৰণ দুই মোৰ মহাধন ভগৱান শ্ৰীকৃষ্ণৰ চৰণৰ লগত মহাধনৰ লগত তুলনা কৰিছে কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ চৰণ যেনেকুৱা মূল্যৱান ঠিক তেনেকৈ মূল্যৱান যিমান বস্তু আছে অৰ্থাৎ ধন তাতকৈ ওপৰত হ'লে কি হ'ব মহাধন ডাঙৰ অতি ডাঙৰ হ'লে তাতকৈ বেছি হ'ব ঠিক তেনেকৈ মহাধন ধন নহয় অতি মূল্যৱান আৰু তাৰ লগত তুলনা কৰিছে সেই ভগৱান শ্ৰীকৃষ্ণৰ চৰণ সেইবাবে কৈছে যে তোমাৰ চৰণ হে ভগৱান তোমাৰ চৰণ হৰি তোমাৰ চৰণ মোৰ কাৰণে মহাধনৰ সমান ভকতজনেৰ নিজ তুমিহে জীৱন যে হে ভগৱান হৰি তুমি যিমানবোৰ ভকত আছে সাধাৰণ মানুহ আছে আমাৰ নিচিনা মানুহৰ বাবে তুমিয়ে আমাৰ জীৱন তুমিয়ে আমাৰ সকলো কৃপাৰ সাগৰ কৃপা কৰা একবাৰ আৰু তুমি মোক এবাৰ কি কৰা কৃপা কৰা কাৰণ তোমাৰ কৃপাৰ সাগৰ তোমাৰ মন উদাৰ তুমি সকলোকে কৃপা কৰা তুমি সকলোকে দয়া কৰা আৰু তুমি ভক্তৰ অধীন গতিকে মই ভক্তি কৰিছোঁ তুমি মোক সন্তুষ্ট হৈ কি কৰিব লাগে এই বিষয় বাসনা মায়া মোহৰ পৰা উদ্ধাৰ কৰিব লাগে সেইও কৈছে যে তুমি তোমাৰ যিহেতু কৃপাৰ সাগৰ তুমি দয়াৰ সাগৰ হে ভগৱান ঈশ্বৰ হৰি ভগৱান শ্ৰীকৃষ্ণ তুমি এবাৰ মোক কৃপা কৰা কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ আৰু মই তোমাৰ ওচৰত মই কাতৰভাৱে কাতৰ অৰ্থাৎ কি তুমি যিকোনো কাম এক মন এক চিতে লাগি থকা আৰু সেই এটাকে তুমি চিন্তা কৰি থকা সকলো ত্যাগ কৰি পেলাই সেইটো হৈছে কাতৰভাৱে এক মন এক চিতে এক প্ৰাণ হৈ যেটো তুমি কৰা সেইটো হৈছে কাতৰ গতিকে এই ভগৱান শ্ৰীকৃষ্ণক মাধৱদেৱে কাতৰভাৱে কি কৰিছে এক মন এক চিত্তে তেওঁৰ ওচৰত কি কৰিছে শৰণ লৈছে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ তাৰ পিছৰ শাৰীত আমাক কি বুলি কৈছে কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ অৰ্থাৎ হে হৰি কৃষ্ণ কৃপা কৰা হে হৰি কৃষ্ণ নাৰায়ণ তুমি কৃপা কৰা নাৰায়ণ ইয়াত আকৌ ভগৱান শ্ৰীকৃষ্ণক নাৰায়ণ বুলি সম্বোধন কৰিছে চ প্ৰথমতে তেওঁ হৰি তাৰ পিছত বান্ধৱ তাৰ পিছত ইয়াত আকৌ নাৰায়ণ বুলি কি কৰিছে সম্বোধন কৰিছে যে কৃপা কৰা হে হৰি নাৰায়ণ ছোড় মোহ পাশ এই মোহ পাশ যে মায়াৰ বন্ধন ইয়াৰ পৰা কি কৰা মোক মুক্তি দিয়া আৰু মই এই মায়া পাশত মই আবদ্ধ হৈ থাকিব বিচৰা নাই কহয় মাধৱ কি হৰি দাসকো দাস শেষৰ শাৰীত কবিয়ে নিজক পৰিচয় দিছে দাসতকৈও সৰু অৰ্থাৎ সৰুতকৈও সৰু
গতিকে মাধৱদেৱৰ এটি বৰগীতৰ প্ৰধান বৈশিষ্ট্য যদি আহে তেতিয়াহ'লে আমি লিখিব পাৰিম যে দাসৰো দাস অৰ্থাৎ দাস্যভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে দাস্যভাৱৰ প্ৰকাশ আৰু মাধৱদেৱৰ যিমানবোৰ বৰগীত আছে প্ৰায়বোৰ গীততে তেওঁ নিজকে দাসৰো দাস বুলি পৰিচয় দিছে গতিকে আজিৰ ক্লাছত এইখিনি আমি আলোচনা কৰিলোঁ ইয়াৰ পিছৰ ক্লাছত আমি আলোচনা কৰিম যে বৰগীতৰ যিমানবোৰ প্ৰশ্ন উত্তৰ আছে গোটেইখিনি আলোচনা কৰিম সেই উত্তৰবোৰ কেনেকৈ আমি লিখিব লাগিব সেই বিষয়ে আমি আলোচনা কৰিম তো আজিৰ কাৰণে ইমানখিনিয়ে আমি পিছৰ ক্লাছত আকৌ লগ পাম